কথা পাতো এই নাৰ্চাৰীখনৰ নেতৃত্বাধীন যিজন ব্যক্তি আমাৰ লগত উপস্থিত আছে বিপুল বৰা ডাঙৰীয়া। আমি বিপুল বৰা ডাঙৰীয়াৰ লগত কিছু কথা পাতিম এই নাৰ্চাৰীখনৰ বিষয়ে। ধন্যবাদ সকলোকে। বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। এই কোভিড মহামাৰী সংকটৰ সময়ত আজি পৃথিৱীবাসীয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আমিও এই ফেচুৱাল অঞ্চলৰ যুৱকসকলে আহি আমাৰ নাৰ্চাৰী প্ৰাংগণত আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ উদ্দেশ্যে তেখেতসকলে আজি ইয়াত পুলি ৰোপণ কৰিছে। এইটো বিশ্ববাসীলৈ এটা শুভবাৰ্তা যে আজি যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে পৃথিৱীখন সুৰক্ষাৰ কাৰণে। আজি যি অক্সিজেনৰ অভাৱত ভাৰতবৰ্ষত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হ'বলগীয়া আছে কোভিড মহামাৰীৰ কাৰণে, আমি অক্সিজেনৰ যাতে অভাৱ ভৱিষ্যত প্ৰজন্মই নাপাওক তাৰ এটা পৰিকল্পনা কৰি পিনি আমাৰ ফেচুৱাল অঞ্চলৰ যুৱকসকলে যি উদ্যোগ লৈছে তাক আমি ফেচুৱালৰ এই সামূহিক নাৰ্চাৰীৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আমি প্ৰথমতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে। আজি 5 জুন এই দিনটোতে ৰাষ্ট্ৰসংঘৰ দ্বাৰা এখন সন্মিলন হৈছিলে ছুইডেনত, আৰু সেই ছুইডেনতে সিদ্ধান্ত হৈছিল যে বৰ্তমান বিশ্বত যি গোলকীয় উষ্ণতা ইয়াৰ প্ৰতিৰোধ কৰিবৰ বাবে এই বিশেষ দিনটো নিৰ্বাচিত কৰি আজি এই দিনটোতে গছপুলি ৰুই তেখেতলোকে এই গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আৰু ই ক্ৰমান্বয়ে আহি 1987 চনত সমগ্ৰ বিশ্বতে 5 জুন দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপিত হৈ আহিছে। আৰু সেই উদ্দেশ্য আগত ৰাখি আমিও ফেচুৱালৰ যুৱকসকল একত্ৰিত হৈ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ফেচুৱাল অঞ্চলৰ যিসমূহ বিদ্যালয় সামাজিক অনুষ্ঠান আছে, আমি সেই অনুষ্ঠানসমূহত আমি আজি গছপুলি ৰোপণ কৰি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ লগতে অনাগত দিনত যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে অক্সিজেনৰ অভাৱ নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ধন্যবাদ। ধন্যবাদ দাদা। ধন্যবাদ থাকিল আমাৰ পাপুৱা ডাঙৰীয়ালৈ। বলকচোন আমি আৰু আগবাঢ়ি যাওঁ, আৰু মানুহ আছে আমি তেখেতলোকৰ লগতো কথা পাতিম। হেল্ল', এয়া আমাৰ মাজত ফেচুৱাল অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা এই নাৰ্চাৰী উদ্যোক্তা উমাৰাজ বৰা আমাৰ মাজত উপস্থিত আছে। বলকচোন আজি আমি এই সদৌ ফেচুৱালত আমি 5 জুন তাৰিখটো বিশ্ব পাৰিপাৰ্শ্বিক দিৱস হিচাপে পালন কৰিছোঁ। আৰু আমি বহলভাৱে কৰিব পৰা নাই কেলৈ গোটেই সংসাৰত মানে আমাৰ কৰোণাৰ ভাইৰাছৰ কাৰণে আমি একত্ৰিত হৈ যেনেকৈ পাতিব লাগিছিলে তেনেকৈ পাতিব পৰা নাই। তথাপিতো আমি এই বিশ্ব পৰিৱেশ দিৱসটো পাতি আমি গোটেই যেনেকৈ আমাৰ জলবায়ুটো প্ৰদূষণ হৈছে, সেই প্ৰদূষণটো বিশেষকৈ আমাৰ প্লাষ্টিকৰ পৰা বেছিকৈ হৈছে বুলি আমি প্লাষ্টিক বৰ্জনৰ কথাটো আমি ইয়াতে সোমোৱাই লৈছোঁ। গতিকে আমি জলবায়ুটো কেনেকৈ আমি গছপুলি ৰুই গোটেই জলবায়ুটো কেনেকৈ আমি ভাল কৰিব পাৰোঁ তাৰ সকলোলৈকে আমাৰ এই কথাটো আমি ধন্যবাদেৰে আমি সকলোকে গ্ৰহণ কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল উমাৰাজ বৰা ডাঙৰীয়ালৈ। বাৰু বলকচোন আমি আগবাঢ়ি যাওঁ আৰু ফেচুৱাল অঞ্চলৰ মাজলৈ।